প্ৰমোদ বড়ো ভাল নহয়, সি খালি খাবহে জানে। বড়োলেণ্ডৰ ৰাইজ পুনৰ প্ৰমোদ বড়ো যাম বা এই পূৰ্বত তেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়া আহে, ভাল ভাল খবৰ লৈ আহে আৰু মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত যিখিনি কথা কৰিছে চব কামে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে। প্ৰমোদ বড়ো যাম বা এই পূৰ্বত বড়োলেণ্ড অঞ্চলত আজি শান্তি সম্প্ৰীতি নিৰাপত্তাৰ লগতে প্ৰবন্ধ আৰম্ভ হৈছে। এই সকলো জাতি জনগোষ্ঠীৰ ৰাইজে বুজি পাইছে। প্ৰমোদ বড়ো যাম বা এই পূৰ্বত চন্দন ব্ৰহ্মতো সিটো যাম বা থাকক, সি থাকক, মই আৰু নলম লাভ নাই। চন্দনক মই মৰম কৰি মই তাক এইবাৰ চিডলি নিৰ্বাচনত তাকে খেলিব দিম বুলি ভাবি পেলাই মই চন্দনক মানুহ পঠাইছিল। চন্দনক তাত আহক, আপুনি টিকেট লওক, খেলক, আপুনি ইউ পি এফত টিকেট নাপায়। এই কথাটো ময়ে কৈছোঁ, মইতো স্বীকাৰ কৰিছোঁ। ইউ পি এফত জাগা পাবহি, ইউ পি এফত জাগা পাবহি। আমি নাজানেই নাকি প্ৰমোদ বড়ো কোন হয়, ইউজি ব্ৰহ্ম কোন হয়, ৰঘুৰা কোন হয়? এই চন্দনক জাগা দিয়া মানুহ জাগা নাপায়, জাগা নাপায় কি এই চন্দন। ৰাইজৰ চকুলৈ আহিছে, চবৰে মনলৈ আহিছে। এটা প্ৰতিশ্ৰুতি আছিল BPFৰ সময়ত দুৰ্নীতি, অপশাসন, ভ্ৰষ্টাচাৰ, মানুহে কোনো সুৰক্ষা নাই, পৰিৱেশ। UPPL BJPৰ সময়ত শান্তি, সমন্বয় আৰু সকলো দিশৰ পৰা প্ৰগতি আৰম্ভ হৈছে। আজি সকলো জাতি জনগোষ্ঠীৰ ৰাইজে এটা সিদ্ধান্ত লৈছে, এই নিৰ্বাচনত চিডলি বিধানসভা সমষ্টিত আমাৰ প্ৰাৰ্থী কুমাৰ ব্ৰহ্মক কমচে কম 50,000 ব্যৱধানে বিজয় হ'ব। আৰু আনপিনে বঙাইগাঁও চিটিত ACP প্ৰাৰ্থীজনে বহুত ভোটত বিজয় হ'ব। হাগ্ৰামা মহিলা ৰাজনীতিক আৰু ৰিটাৰ্ণ ভাল। এনেকুৱা যদি আজি মই দেখিছোঁ কিছুমান যুৱকসকলক গতিকে ৰাজনীতি, দাবী ধমকিৰ ৰাজনীতিটো ৰাইজে পাহৰি যোৱা নাই, ভ্ৰষ্টাচাৰটো পাহৰি 17 বছৰ ইমানেই ঠগাই গ'ল, ৰাইজৰ নামত পইচা বিচাৰি 2,900 কোটি টকাৰ দুৰ্নীতি কৰি থৈ গ'ল। বহুতখিনি ৰাইজক কাম দিম বুলি পেলাই পইচা খাই কাম নেদাকে গুচি গ'ল, ঘৰ বনাম বুলি পইচা খাই গুচি গ'ল। এই কথাবিলাক ৰাইজে পাহৰি যোৱা নাই। গতিকে কোনো কাৰণতে আৰু BPF ৰিটাৰ্ণ এইকাৰণে BPFৰ লিডাৰবিলাক এতিয়া পলাই গৈছে আৰু হাগ্ৰামাৰ ওচৰে পাজৰে থকা আগৰ লিডাৰবিলাক হাগ্ৰামাৰ লগত নাই। এতিয়া কোনোবা ঠিকাদাৰ, কোনোবা ল'ৰাবিলাকক লৈ পেলাই হাগ্ৰামাই ৰাজনীতি কৰিব। চাওক, আপুনি নিজে চাওক, ইয়াতে কমচে কম 25-30 হাজাৰ মানুহ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া বড়োলেণ্ডলৈ আহিব আৰু 1,000 মানুহ আনিব নোৱাৰিব বা আহিব। এইটো হাগ্ৰামা কোন দুনিয়াত আছে? হাগ্ৰামাটো এই দুনিয়াত নাই। তেনেহ'লে সম্পূৰ্ণ দুনিয়াত আছে। মোৰ আয়ু মানে দেউতাই কৈছে ভাল কাম কৰিলে 5 বছৰ বাঢ়িব, গতিকে মই লিখা নহয়, এইটো হৰস্কোপ। গতিকে হাগ্ৰামা মহিলাৰী কোন হয়? মোৰ আয়ুস হ'বৰ কাৰণে মোৰ আয়ুস হৈছে 84 ইয়াৰ্ছ আৰু ভাল কাম কৰিলে 5 বছৰ বাঢ়িব, বেয়া কাম কৰিলে 5 বছৰ কমিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া অসমৰ চিফ মিনিষ্টাৰ হয়, আৰু আমি চবেই সন্মান দিব লাগে। হয়, অসমৰ CM হয়। মই অপজিশ্যনত থাকিলে কি হ'ব? ময়ো যদি কিবা তাৰ পৰা পাই সেইটোতো মই চেষ্টা কৰিবই লাগিব। আজি গভমেণ্টত আছে, সি তাৰ লগত অকণমান যদি লগ লাগি পেলাই কিবা যদি BTC উন্নয়নৰ কাৰণে মই যদি কিবা এটা আনিব পাৰি, ইয়াৰ কি বেয়া? আৰু কি ক'ব তেওঁৰ বিষয়ে? এজ এ পলিটিচিয়ান কি ক'ব তেওঁ?
পলিটিচিয়ান হিচাপেতো ঠিকেই আছে, ভাল। কথা কি ক'ব একেবাৰে প্ৰমোদ বড়ো খাইহে, ই খাইহে, কাম নকৰেহি, ই খায় কাম নকৰে। কিয় বিচাৰিছিল আপোনাৰ দুয়োটা একেলগ হওক, UPPL BJP একেলগ হওক? আপচুৰ কথাটো কি ক'ম, আপচু মানে UPPL মানে আপচু। আজিৰ দিনত আপচু প্ৰমোদ বড়োৰ দিনৰ পৰাই অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন হ'ল বড়ো জাতীয় ছাত্ৰ সংগঠন, কিন্তু প্ৰমোদ বড়ো যেতিয়া নেকি আপচুৰ প্ৰেচিডেণ্ট হৈছে সেই দিনৰ পৰাই মানে ৰাজনীতিত পূৰা ইনভল্ভ। আজি জয়ন্ত বসুমতাৰী ডাঙৰীয়া সিহঁতো মানে একে প্লেটফৰ্মত একেলগে ভাত খায়, একেলগে অফিচ কৰে, আপচু অফিচৰ পৰাহে চলাই আছে। আজিৰ দিনত যিবিলাক লিডাৰ আছে আপচুৰ, ইহঁতে ৰাজনীতি কিবাহে কৰি আছে, কামহে কৰি আছে, বড়ো জাতীয় ছাত্ৰ সংগঠন হিচাপে ছাত্ৰসকলৰ কাম কৰা নাই। সৰ্বানন্দ সোণোৱালৰ লগতো বহুদিন কাম কৰিছিলে, তেখেতৰ বিষয়ে অকণমান ভাল সৰ্বানন্দ সোণোৱালো ভাল, কোনে বিয়া চবেই ভাল। এই যে বিয়াৰ আগত আমাৰ তৰুণ গগৈ ডাঙৰীয়া আছে, ইও ভাল। এয়া কোন তেতিয়া? বিয়া কোনো নাই, প্ৰমোদ বড়োহে বিয়া। হিমন্ত বিশ্ব শৰ্মা ভাল, ভাল, একদম ভাল, চব ভাল। প্ৰমোদ বড়ো ভাল নহয়, সি খালি খাবহে জানে। প্ৰমোদ বড়ো ভাল নহয়, সি খালি খাবহে জানে, কাম নকৰে। মিত্ৰতা নকৰে, কংগ্ৰেছৰ সৈতে নকৰে, কাৰো লগত নকৰে মই, কিন্তু মই অকলে খেলিব পাৰা আমাৰ শক্তি আছে। প্ৰস্তাৱ দিয়ে কোনোবাই এতিয়াও লগলে নাই এতিয়া কোনোবা কংগ্ৰেছে প্ৰস্তাৱ দিলে নহ'ব, কোনোবা BJPয়ে প্ৰস্তাৱ দিলে নহ'ব, কোনোবা UPPলে প্ৰস্তাৱ দিলে নহ'ব। এতিয়া কোনোবা লগত মিত্ৰতা কৰা মানে আমাৰ ষ্ট্ৰেংথটো কমি যোৱা। আৰু এক্সিষ্টিং MCLA আছে, ইয়াত আমাৰ হাৰাৰ কোনো প্ৰশ্নই নাহে, কেনেকৈ হিচাপ কৰিব। আৰু আপুনি চাওক 14 চিৰাঙতো আমাৰ ভোটটো বাঢ়ি আছে, মুঠতে মিছিমা ভোটটো কমোৱা নাই, জিকি আছে। খাজলগাঁও ভোটটো কমোৱা নাই, বাঢ়িহে আছে। চালাকাটি ইয়াতো ভোট আমাৰ কমোৱা নাই, বাঢ়িহে আছে। আৰু ইয়াৰ পিছত 13 চিৰাং, ইয়াতেও আমাৰ ভোটটো বাঢ়ি আছে, কমোৱা নাই। জাষ্ট 14 চিৰাংটো অলপ দুৰ্বল হৈছে বুলি কৈছে, ভোটটো বাঢ়াব পৰা নাই, আকৌ যেনেকুৱা আছে এনেকৈ আছে। তো এইবিলাক চালে আপোনালোকে কেনেকৈ ক'ব পাৰে যে UPPL জিকিব, BPF হাৰিব, BPF জিকিব, UPPL হাৰিব। আৰু ফিল্ডত চাওক, UPPLৰ মিটিং আৰু আমাৰ মিটিং কম্পাৰেটিভলি চাওক, ইহঁতৰ যদি 100 জন হয়, আমাৰ 1000 মানুহ হয়। এইটো নাই, আমাৰ একো প্ৰব্লেম নহয়, ইহঁতে এলায়েন্স BJP, AJP আৰু UPPL এলায়েন্স আছে। এলায়েন্স হিচাপে ইহঁতে সহায় কৰিবৰ কাৰণে কেম্পেইনটো কৰিবই, সেইটো নিয়ম, এলায়েন্সৰ নিয়ম। যদিও আহে 3বাৰ 4বাৰ আহক, যিমান ডাঙৰ মন্ত্ৰী আছে, যিমান ডাঙৰ BJP বা UPPLৰ বা কংগ্ৰেছৰ নেতা আছে আহক, আমি নামাৰ লগে এইবিলাক চেট। চন্দনৰ কথা বাদে, এইবিলাকৰ কথা বাদে, এইবিলাক পাৱাৰ লবি মানুহ, য'ত পাৱাৰ আছে তাতে গৈছে, ভাল হৈছে, তাতে কাম কৰি থাকক। সি আমাৰ এতিয়া পাৱাৰত নাই, আমাৰ লগত কি দৰকাৰ আছে চন্দনটো আহিব। UPPL এতিয়া পাৱাৰত আছে, পাৱাৰত থাকি পেলাই কাম কৰি থাকক দে, আৰু কি লাগে। কি সপোন, মোৰ সপোন নহয়, এইটো ৰাইজৰ সপোন। চাই থাকক 2025ত BPF চৰকাৰ কৰিব, এইটো 100%। আৰু কেনেকৈ কৰিব আমি কৈ আছোঁ, পাব্লিকলি কৈ আছোঁ যে কোকৰাঝাৰত 12টা সমষ্টি আছে, ইয়াৰ ভিতৰত 10টাটো BPF জিকিব। চিৰাং জিলা হিচাপে 7টা সমষ্টি আছে, 7টা সমষ্টিৰ ভিতৰত আজিৰ দিনতো আমাৰ 5টা আছে, এই 5টাতকৈ আমি বেছি জিকিম। ধৰি লৈছোঁ আমি 4টা, একটা আৰু কমি ল'লোঁ। আজিৰ দিনত 5টা আছেতো, আৰু কমি ল'লোঁ মই 4টা, 10 আৰু 4 14। বাক্সা জিলাত 11টা সমষ্টি আছে, 11টা সমষ্টিৰ ভিতৰত 2020ত আমি অকল 2টাহে জিকিছে। আজিৰ দিনত 2টাৰ পইচা নহয়, কমত 6টা নালাগে, 5টা ধৰিছোঁ মই। 11টা সমষ্টিৰ ভিতৰত 5টা ধৰিছোঁ মই, 5টা আৰু 14টা কিমান হ'ল, 19টা। 19টা। আৰু সেইফালে ওদালগুৰি জিলাত 10টা সমষ্টি আছে,
10টা সমষ্টিৰ ভিতৰত আমি অকল এটাই জিকিছিল 2020ত। আজি পজিশ্যন সেইটো নহয়, কমত আমি 6টা পাই আছোঁ। 6টা নালাগে মোক আৰু কমাই লৈছোঁ 5টা। 19টা আৰু 5টা কিমান হয়? 24টা। চৰকাৰ কোনে বনাইছে? প্ৰমোদ বড়ো বনাইছে না BPF বনাইছে? এইবিলাক বাহানা কৰি লাভ নাই। আৰু চিডলিত আমি জিকি আছোঁ। মই কৈ আছোঁ চিডলিত যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয় 100% BPF জিকি আছে। হ'ব লাগে, হ'ব লাগে, শান্তিপূৰ্ণভাৱে ইলেকশ্যনটো হ'ব লাগে। প্ৰমোদ বড়োৰ লগত কোনো ঠিক নাই। প্ৰমোদ বড়োটো আজিকালি পাৱাৰত আছে না, এইফালে SP, এইফালে OC, কাৰোবাৰ IC লগাই পেলাই কিবা কিবি কৰি থাকে না প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োৱে কৰিব পাৰে অশান্তিটো, সিটো হাৰিব 100%। সি জানি আছে 100% হাৰিব বুলি। সেইকাৰণে সি কেতিয়াবা SP বা কোনোবা OC বা IC এইবিলাকক লগাই পেলাই আমাৰ কৰ্মীৰ ওপৰত উপদ্ৰৱ কৰিব পাৰে। সেইটোৱে। নাই, আমাৰ কেম্পেইনটো ভালে মতে চলি আছে, ভালকৈ চলি আছে। আপোনালোকে চাওক, আমাৰ মিটিঙত যদি 100 জন হয়, সিহঁতৰ মিটিঙত অকল 2জন 3জনে হ'ব। খালি জাকিৰ হুছেইনৰ কথা এটা কৈ গৈছে, জাকিৰ হুছেইন ঠিক কৈছে যে কংগ্ৰেছ বিজেপি মানে হাজং মহিলাৰী হাজং মানে এইটোতো ৰাজনীতিত চবেই একো ক'ব। কোনোবা কংগ্ৰেছেও মোক এনেকুৱা বদনাম কৰিব, কোনোবা BJPও মোক এনেকুৱা বদনাম কৰিব, কোনোবা UPLও মোক এনেকুৱা বদনাম কৰিব। এইটো ৰাজনীতিৰ নিয়ম। কিন্তু সঁচা কথা হৈছে প্ৰমোদ বড়ো এইবাৰ শেষ এই উপনিৰ্বাচনত যদি ফ্ৰী এণ্ড ফেয়াৰ যদি ইলেকশ্যন হ'বলৈ দিয়ে, প্ৰমোদ বড়োই যদি পুলিচ লগাই পেলাই আমাক ওপৰত উপদ্ৰৱ নকৰে, তেতিয়াহ'লে আমি জিকিম। BJPৰ লগত মই যদি ভাল হয়, আজি এনেকুৱা হয় মই যদি BJPৰ লগত ভাল হ'লে হয়, মই আজি এই অৱস্থাত থাকিব লগা হয় নেকি?